নমস্কাৰ বন্ধুসকল, আমি আজি ওলাইছোঁ এক বিশেষ অনুষ্ঠানলৈ। নিৰাম ককাৰ আজি শ্ৰাদ্ধ। কিয়নো ভিডিঅ'টো মই এনেদৰে বনাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিলোঁ যে ককাৰ এটা ভিডিঅ' হোৱাটো খুব বেছি জৰুৰী। কিন্তু সমাজখনৰ প্ৰতি ককাৰ যি দায়িত্ববোধ, তেওঁ যি আদৰ্শ দি থৈ গ'ল, সেই আদৰ্শখিনিক মানুহে জনাটো খুব বেছি জৰুৰী। কিয়নো আমি যদি টেঙানীৰ অতীতলৈ ঘূৰি চাওঁ, 2002 চনৰ কথা যদি ক'বলৈ যাওঁ, 2002 চনত টেঙানীত উচ্ছেদ বিৰোধী আন্দোলন হৈছিল। সকলো জনসাধাৰণে নিজৰ মাটি ভেটিৰ স্বাৰ্থত সংগ্ৰাম কৰিছিল। আৰম্ভণিৰে পৰা সেই উচ্ছেদ বিৰোধী সংগ্ৰামত অহৰহ জড়িত হৈ থকা এই সংগ্ৰামী সত্তাটো আছিল টুনিৰাম বৰা। এই টুনিৰাম বৰাই এখন হাত হেৰুৱাইছিল 2003 চনত। বাঘৰ লগত সংঘৰ্ষ কৰি তেখেতে এখন হাত হেৰুৱাব লগা হৈছিল আৰু গোটেই জীৱন এখন হাতেৰেই তেওঁ জীৱন চলাই গৈছিল। এই সংঘৰ্ষ, এই সত্তাটোক যদি আমি সকলোৰে আগত পৰিচিত কৰাই নিদিওঁ, এয়া হয়তো ভুল হ'ব। এখন হাতেৰেই চাইকেল চলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ ঘূৰি ফুৰিছিল। অকল টেঙানীতে নহয়, সমগ্ৰ অসমত তেখেতৰ সংগ্ৰামী পৰিচয় প্ৰকাশমান হৈছিল। ককাই প্ৰতিটো মুহূৰ্ততে লগ পালে কয় অনুষ্ঠান এটা কৰা, কণ কণ শিশুসকলক আগুৱাই লৈ যোৱা। এই সমাজখনৰ প্ৰতি তেখেতৰ এই দায়িত্ববোধৰ ওচৰত সদায় কৃতজ্ঞ। আৰু মই জানো তেখেতে আমাক য'তেই আছে তেখেতে আমাক আশীৰ্বাদ দিব। 80 বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ককাৰ প্ৰতি শ্ৰদ্ধা জনাই বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি সকলো সতীৰ্থই আহি এনেদৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ ভাগত ভকত প্ৰাণ বৈষ্ণৱসকলে তথা আইমাতৃসকলে নাম প্ৰসংগৰ যোগেদি সকলোবোৰ কাৰ্য সিদ্ধি কৰাৰ পাছত আচলতে এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয়। ককা এনেদৰেই আমাৰ মাজত সদায় থাকিব। তেখেতৰ আদৰ্শ আমাৰ হৃদয়ত থাকিব। তেখেত য'তেই আছে তাতে কুশলে থাকক, তাৰে কামনা কৰি আপোনা হ'বলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। কিবা যদি ক্ৰুটি ৰৈ যায় ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ।